আগন্তুক ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ কাৰণে আমি যি হজবন চলাই আছোঁ তাৰে এটি ভিডিঅ' আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ। আমাৰ মাজত উপস্থিত আছে তেজপুৰ জিলা শাখাৰ অন্তৰ্গত জামুগুৰি আঞ্চলিক শাখাৰ সভাপতি বাপ শ্ৰী ঘনবৰা বাপ জনা আছে। তেখেতৰ মুখেৰে আমি গোটেই কথাখিনি শুনো আহক। কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া ২০২৬ চনৰ ৬-৭-৮ তাৰিখে জামুগুৰি হাটৰ ঢলাইবিল নাহৰবাৰী পথাৰ, যিখন পথাৰক ইতিমধ্যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ নামেৰে নামাকৰণ কৰা হৈছে, সেই পথাৰ ভাগত অনুষ্ঠিত হ'বলগীয়া এই শংকৰ সংঘৰ ৯৫ সংখ্যক অধিৱেশন ভাগ যাতে সৰ্বতো প্ৰকাৰে সফল হ'ব পাৰে, দূৰ দূৰণিৰ পৰা আহি ইয়াত সমবেত হোৱা লাখ লাখ ভকত বৈষ্ণৱক যাতে সুন্দৰভাৱে সেৱা শুশ্ৰূষা কৰিব পৰা যায়, তেওঁলোকক থাকিবৰ কাৰণে আমি যাতে একোটা বহা নিৰ্মাণ কৰি দিব পাৰোঁ, সেই উদ্দেশ্যে তেজপুৰ জিলা শাখাই ৭টা আঞ্চলিকৰ প্ৰতিটো প্ৰাথমিককে একোটাকৈ শিবিৰ নিৰ্মাণৰ দায়িত্ব দিছে। আমি তেজপুৰ জিলা শাখাৰ জামুগুৰি আঞ্চলিকৰ ভবাকটা প্ৰাথমিক শাখায়ো ইতিপূৰ্বে বহা নিৰ্মাণৰ কাৰণে দুদিন খেৰ কটা উৎসৱ আমি পালন কৰিছোঁ। আজি আমাৰ ঠিক কাষতেই থকা গৰিয়াবিল নামৰ মুছলিম গাঁওখনৰ মুছলিম সম্প্ৰদায়ৰ লোকসকলে আমাক জনাইছিলে যে আপোনালোকৰ অধিৱেশনত আমিও সহযোগিতা কৰিবলৈ বিচাৰোঁ। তেতিয়া আজি আমি তেখেতসকল সকলো ঘুমে জাপে ওলাই আহিছে, আমাৰ লগত সহযোগিতা কৰিছে। এয়া সমন্বয়ৰ নিদৰ্শন। আজি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে আমাৰ সকলোৰে হৃদয়ৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি মৃত্যু হৈছিলে ছিংগাপুৰত, তাৰ আজি ১২ তাৰিখ, আজি চাৰ্জশ্বিট দাখিলৰ কথা। আমি তেখেতে যাতে প্ৰকৃত ন্যায় পায় এই আশাটো কৰিছোঁ। লগে লগে আমাৰ এই জ্যোতি বিষ্ণুৰ সমন্বয় ক্ষেত্ৰৰ লগতে আমাৰ হিন্দু মুছলমান সকলো মিলি যিটো আজি নৰা কটা উৎসৱ, এই উৎসৱত আমি সকলোকে দৰ্শন কৰাইছোঁ। এয়া আপোনাৰ নামটো কি অকণমান ক'ব নেকি? কওকচোন নামটো আপোনাৰ। নুৰ মহম্মদ। তেওঁ আজি আমাৰ লগত এয়া কাম কৰি আছে। তেওঁৰ নামটো কি অকণমান? আপোনাৰ নামটো কৈ দিয়ক অকল। ইজাজুল আলী। এয়া তেখেতসকল আছে। এয়া আমাৰ, আপোনাৰ নামটো? দীপক বৰা আছে। আপোনাৰ নামটো? আব্দুল হামিদ। আপোনাৰ নামটো? আব্দুল হানিফ। এয়া সকলোৱে আমাৰ লগত। আপোনাৰ নামটো কওঁ অকণমান। বুলবুল হুছেইন। এয়া আমাৰ কেশৱ বৰা। আৰু এয়া আমাৰ গৰিয়াবিলৰ মাতবৰ। তেখেতে উদ্যোগত গোটেই ৰাইজখিনি ওলাই আহি পেলাই হুমে জাপে লাগি আজি আমাৰ লগত সহযোগিতা আগবঢ়াইছে অধিৱেশনখন সফল কৰিবৰ কাৰণে। তেখেতৰ পৰা আমি একাষাৰ কিবা শুনিবলৈ বিচাৰিছোঁ। আমি ইয়াত কোনো জাতিগত কোনো প্ৰশ্ন নাই। আমাৰ কাম কৰিবলৈ সৎ কৰিব লাগে। আপোনালোকৰ মিটিং, আমাৰো মিটিং, সেইটো কাৰণে আমি লাগি মাগি দি নৰাবিলাক কাটি দি আছোঁ, আগুৱাই দি আছোঁ। আৰু বাদ বাকী সময়তো আমি মাতিলে আমি তৈয়াৰ আছোঁ, আমি যাবলৈ কামখিনি কৰিবলৈ আগুৱাই দিবলৈ আমি ইয়াত আছোঁ। কৃষ্ণ হিন্দু কি মুছলমান একে জয় জুবিন দা, জয় জুবিন দা। গতিকে তেখেতসকলে সুন্দৰভাৱে সহযোগিতা দিলে আৰু তেখেতে যি মন্তব্য দিলে, অতি আশাপ্ৰদ মন্তব্য দিলে, আমি শুনি খুব সুখী হৈছোঁ। তেখেতে কৈছে যে আজিতো সহযোগ কৰিছেই, পৰৱৰ্তী সময়তো তেখেতসকলে সহযোগিতা কৰি দিব। ইয়াতকৈ ভাল আৰু আনন্দৰ কথা কি আছে? আপোনালোকৰ মিটিং মানে আমাৰ মিটিং, এই ভাৱটো তেখেতে প্ৰকাশ কৰিছে। এইটো অতি ভাল লগা কথা। গতিকে সকলোৱে একেলগে মিলি আমি যি প্ৰয়াস কৰিছোঁ, আমাৰ যি তেজপুৰ জিলাৰ প্ৰস্তাৱিত ৯৫ সংখ্যক অধিৱেশন ভাগ, এই প্ৰস্তুতিৰে যদি আমি সকলো আগবাঢ়ি যাওঁ, তেতিয়াহ'লে গুৰুজনাৰ যি মানৱতাবাদী ধৰ্ম দৰ্শন, ইয়াৰ লগতে গুৰুজনাৰ একশৰণৰ কথাখিনিও আছে। সেয়া আজি আৰু আমাৰ বক্তব্যত ক'বলগীয়া নহয়। ইয়াৰ লগে লগে আমাৰ আইসকলো আহিছে, আইসকলেও সহযোগিতা কৰিছে। অকণমান আমি আইসকলকো দৰ্শন কৰাবলৈ বিচাৰিছোঁ। আপোনাৰ নামটো ক'ব নেকি অকণমান? আপোনাৰ নামটো? নুৰুদ্দিন আমাৰ লগত আছে। এয়া আছে আমাৰ লগত কৃষ্ণ
নামটো কৈ দিয়ক। ডিম্ব বৰা। ডিম্ব বৰা। এয়া আমাৰ আইসকলেও সহযোগিতা কৰিছে। আইগৰাকী আপোনাৰ? মোৰ নাম চুমি বৰা। চুমি বৰা। আপুনি কিয় আহিছে ইয়ালৈ? নৰা কাটিবলৈ আহিছে। কিয় নৰা কাটিছে? আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 26ত আমাৰ অধিৱেশন হ'ব, তাৰ অধিৱেশনৰ কাৰণে আমি যি খেৰ কটা নৰা কটা কাৰ্যসূচী আমি তাত সহযোগ। এয়া আমাৰ আপোনাৰ নামটো অকণমান কৈ দিবচোন। মোৰ নাম ৰেজিয়া খাতুন। ৰেজিয়া খাতুন। তেওঁ ওলাই আহিছে। গতিকে আমাৰ এইফালে আছে আপোনাৰ নামটো? মোৰ নাম পদুমী ডেকা। পদুমী ডেকা। কোনো কালেই বুঢ়া নহয়, ডেকা ডেকাই। এই যে নৰা কাটিবলৈ আহিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে হয়নে? আপোনালোকৰ সহায় সহযোগত অধিৱেশন সুন্দৰভাৱে সফল হ'ব। সমস্ত জনলৈকে আমি পুনৰবাৰ ধন্যবাদ আৰু সেৱা জনাইছোঁ। আমি গৰিয়াবিলৰ ৰাইজক সেৱা জনাইছোঁ, প্ৰণাম জনাইছোঁ তেখেতসকলৰ সহযোগিতাৰ বাবে। আৰু আমাৰ অধিৱেশনৰ সাফল্য কামনা কৰি এই দুআষাৰেৰে সৈতে বৰ্তমানলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। কৃষ্ণ জয় গুৰু।